হোৱাই 0 ভিউজ এ সাকসেস। এতিয়া আপুনি কি কৰিলে আপোনাৰ ভিউজ বাঢ়িব? আপোনাৰ যোৱাবাৰৰ ভিডিঅ'টোত কিমান ভিউজ আহিছে? যদি 100 ভিউজ আহিছে তেনেহলে আপোনাৰ লক্ষ্য হ'ব লাগে 200 ভিউজত। নেক্সট আপুনি টাৰ্গেট কৰিব লাগিব 500 ভিউজত। তাৰ পিছতহে আপুনি 1k ভিউজৰ কাৰণে পাৰিব, চেষ্টা কৰিব। এতিয়া ইউটিউব ভিডিঅ' আৰু ফেচবুক ভিডিঅ' যদি আপুনি সেম দিয়ে কিবা প্ৰব্লেম হ'ব নেকি? একো প্ৰব্লেম নহয়, কিন্তু টাইম দুটা চেঞ্জ হ'ব লাগিব, দুটা বেলেগ বেলেগ টাইমত দিব লাগিব। যদি আপুনি ইউটিউবত ৰাতিপুৱা দিয়ে তেনেহলে ফেচবুকত সেইটো ৰাতি দিব লাগিব। আপুনি যেতিয়া ভিডিঅ' এটা বনায় আপোনাৰ ভইচটো ক্লিয়াৰ হ'ব লাগিব, যাতে মানুহে বুজি পায় আপুনি কি বুজাব বিচাৰিছে। এতিয়া আপুনি ভিডিঅ' এটা কেনেকৈ বনাব? ভিডিঅ'টো আপোনাৰ ষ্টৰি হয় নে মটিভেশনেল হয় নে সাধু কথা হয় নে ব্লগিং হয় নে এছামিজ হয় নে হিন্দী হয়, এই কথাখিনি আপুনি ক্লিয়াৰ ভইচত বুজাব পাৰিব লাগিব। তেতিয়াহে আপোনাৰ ভিডিঅ'টোত ৰিচ এংগেজমেন্ট আৰু য'তেই নিদিয়ক কিয় যিটো আপোনাৰ এলগিদম বুলি বস্তু আছে সেইটো আপোনাক ভিডিঅ'টোত ঠেলি দিব আৰু আগলৈ লৈ যাব। ভিডিঅ' এটা বনালে হুক লাইনটো মষ্ট ইম্পৰ্টেণ্ট আৰু আপোনাৰ ক্লিয়াৰ ভইচ, এই বস্তুখিনি যেতিয়া আপুনি সম্পূৰ্ণভাৱে ভিডিঅ'টোত আপুনি উপস্থাপন কৰিব পাৰিব, নিশ্চয় আপোনাৰ ভিডিঅ'টো সকলোৱে চাব। আৰু যিমান পাৰে ভিডিঅ'বিলাক এডুকেশ্যন ৰিলেটিভে হওক, কিন্তু ভাষাটো একদম সহজ সৰল হ'ব লাগে। অসমীয়াই হওক, হিন্দীয়ে হওক বা ইংলিছে হওক, আপুনি যি ভাষাই নাজানে কিয় সেই ভাষাটো যাতে সকলোৱে বুজি পায় এটলিষ্ট। এতিয়া 2 নম্বৰ কথাটো হৈছে যে আপুনি টাইটেল কেনেকৈ দিব। সাপোজ আপুনি মটিভেশনেল ভিডিঅ'টোত টাইটেল দিছে মই জীৱনত কেতিয়াও হাৰ নামানো, এইটো লিখি আপুনি সাইডত লিখি দিব লাগিব এছামিজ ভিডিঅ'। মই জীৱনত কেতিয়াও হাৰ নামানো এছামিজ ভিডিঅ' মটিভেশনেল বুলি সাইডত আপুনি লিখি দিব লাগিব। এইটোৱে আপোনাৰ ডিসক্ৰিপশনতো থাকিব লাগিব সেম টু সেম। টাইটেল আৰু ডিসক্ৰিপশন সদায় স্পষ্টকে দিব যাতে মানুহে বুজি পায়। এতিয়া আহিছো মষ্টলি ইম্পৰ্টেণ্ট কথাটো, 3 নম্বৰ কথাটো। আপুনি কোন কেটেগৰীৰ ভিডিঅ' বনায়, কিন্তু কেটেগৰী সিলেক্ট কৰিব লাগিব। এইটো এডুকেশ্যন হয় নে ব্লগিং হয়, এই কেটেগৰীটো আপুনি সিলেক্ট কৰিব লাগিব যদি আপোনাৰ ভিডিঅ'টো ট্ৰেণ্ডত চলিব লাগে। কেটেগৰী মষ্টলি ইম্পৰ্টেণ্ট। এতিয়া 4 নম্বৰ কথাটো হৈছে ডিসক্ৰিপশন কেনেকৈ দিম। ডিসক্ৰিপশন সদায় শৰ্টলি দিব যাতে মানুহে বুজি পায়, বেছি দীঘলীয়া দিলে। এতিয়া আহিছো 5 নম্বৰ পইণ্টলৈ, মষ্ট ইম্পৰ্টেণ্ট। আপুনি টেগ কেনেকৈ লগাব। যদি এই ভিডিঅ'টো আপুনি ইউটিউবত দিব খোজে তেনেহলে আপুনি টেগ লগাব লাগিব। গতিকে আপুনি গুগলত সাৰ্চ কৰি ল'ব, ধুনীয়া ধুনীয়া টেগ পাই যাব। সেইটো আপুনি নিজে বিচাৰি ল'ব পাৰিব। ইয়াতে আৰু এটা কথা মই জনাই দিওঁ, ভিডিঅ'টো আপোনাৰ যি বিষয়বস্তু হয় সেইটোৰ ওপৰতে ভিত্তি কৰি টেগ লগাব। যদি আপোনাৰ ভিডিঅ'টো মটিভেশনেল হয় তেনেহলে মটিভেশনেল এছামিজ বুলি টেগ লগাব, আৰু যদি হিন্দী ব্লগিং হয় হিন্দী, তাত আপুনি হিন্দী ব্লগিং বুলি টেগ লগাব। গতিকে এইকেইটা কথা মিষ্টেক নকৰিব। আপুনি যি লেংগুৱেজত ভিডিঅ'টো বনাইছে তাৰে টেগ লগাব, বেলেগ টেগ নলগাব। কিন্তু 4টা কথা মনত ৰাখিব। যদি আপুনি ফেচবুকত ৰিলছ বনায় তেনেহলে ৱাটাৰমাৰ্ক এভইড কৰক, আৰু যদি আপুনি ইউটিউব শৰ্টছ বনায় তাতেও আপুনি ৱাটাৰমাৰ্কটো এভইড কৰক। কাৰণটো হৈছে ৰিচটো আপোনাৰ কমাই দিব, ৰিচ এংগেজমেন্ট একেবাৰে কমি যাব। গতিকে আপুনি VN, CapCut এনেধৰণৰ এপবিলাক ইউজ কৰক। আৰু 2 নম্বৰ কথাটো হৈছে ভিডিঅ' ৰেচিঅ' ঠিক ৰাখিব।
ৰিলছ আৰু শৰ্টছৰ কাৰণে সদায় 9:16 ৰাখিব আৰু লং ভিডিঅ' হলে 16:9 ৰেচিঅ'টো ৰাখিব। আৰু 3 নম্বৰ ইম্পৰ্টেণ্ট কথাটো হৈছে প্লেটফৰ্ম অনুযায়ী হেশটেগ বিলাক ইউজ কৰিব। যদি ফেচবুকৰ হয় ফেচবুকৰে আপুনি হেশটেগ ইউজ কৰিব, যদি ইউটিউবত ভিডিঅ' দিছে তেনেহলে ইউটিউবৰ হেশটেগ ইউজ কৰিব। এনেকুৱা ভিডিঅ' বিলাকত সদায় বেলেগ বেলেগ হেশটেগ ইউজ কৰিব, একে হেশটেগ ইউজ নকৰিব পাৰিলে। আৰু 4 নম্বৰ কথাটো হৈছে কনসিস্টেন্সি সেম থাকিব লাগিব। যদি আপুনি লং ভিডিঅ' দিয়ে তেনেহলে টাইমিংটো বেলেগ কৰি দিব লাগিব। তাৰমানে আপুনি যদি লং ভিডিঅ'টো ইউটিউবত দিয়ে, যদি ৰাতিপুৱা ইউটিউবত দিয়ে তেনেহলে আপুনি ফেচবুকত ৰাতিহে দিব পাৰিব। টাইমিংটো অকল চেঞ্জ কৰি দিলে হ'ল। গতিকে ভিডিঅ'টো এতিয়া শেষৰ ফালে আহিছো। ফেচবুক আৰু ইউটিউব দুটাতে আপুনি সেম ভিডিঅ' দিব পাৰে। খালি আপুনি ৱাটাৰ মাৰ্ক এভয়েড কৰিব লাগিব। ৱাটাৰ মাৰ্ক যদি আপুনি এডিট কৰিব পাৰে তেনেহলে আপুনি ভাল ৰিজাল্ট পাব। ইয়াতে আজি সমাপ্ত কৰিলো। ভিডিঅ'টো যদি আপুনি গ্ৰথ হ'ব বিচাৰে তেনেহলে আপুনি এটা কাম কৰিব লাগিব। আপুনি ডেইলি শৰ্টছ দিব, ডেইলি আপুনি শৰ্টছ দিব লাগিব 2-এটা, আৰু লং ভিডিঅ' দিব লাগিব যাতে আপোনাৰ চেনেলতো গ্ৰথটো কমি নাযায়। তেতিয়া আপোনাৰ এংগেজমেন্ট লাহে লাহে বাঢ়িব। মই যিখিনি জানো মই সৰু সুৰা এটা এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। ভিডিঅ'টো যদি ভাল লাগে সকলোৱে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, অলপ ছাপোৰ্ট কৰিব আৰু। থেংক ইউ সকলোকে ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে।